এই বন্ধু বান্ধৱীসকল ডাৱৰীয়া বুলি কিমাননো ঘৰৰ ভিতৰতে সোমাই থাকিম। পথাৰৰ ফালে ওলাই আহিলোঁ এপাক। পথাৰখন কেইবাদিনো চোৱা নাই, চাবলৈ মন গৈ আছিলে, সেইকাৰণে ওলাই আহিলোঁ। কালি আমাৰ দেউতাৰ লগত ঘটা এটা ঘটনাৰ কথা ক'ম আজি, আপোনালোকে শুনিব দেই। ইয়াক ধৰিবলৈ যাওঁতেই মানে এই ঘটনাটো ঘটিল দেই। নমস্কাৰ জনাই সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। ৰাতিপুৱাৰ সকলো কাম বনবিলাক কৰি মেলি আজৰি হ'লোঁ, ভাত পানী খাই বৈ। এতিয়া এনেই আছোঁ, কাপোৰ কানি ধুবলৈ আছে। বৰষুণ দিলে ৰাতি ইমান ডাঙৰকৈ, ইমান মানে ডাৱৰীয়া কৰিছে এইকেইদিন। চোতাল তোতাল সাৰিবলৈ আছে, এইবিলাকে কৰি আছোঁ আৰু ভাতটো খাই লৈছোঁ প্ৰথমতে। এয়াই বাৰিষাৰ বতৰ দেখিছেনে, একদম বতাহ বৰষুণ আন্ধাৰ কৰি আনিছে গোটেইবিলাক। এতিয়া বৰষুণেই দিব। বন্ধু বান্ধৱীসকল, ইটো সিটো কাম চাম কৰি থাকোঁতে এতিয়া দুপৰীয়া ভাত বনাবৰে হ'ল। তাকে আজি ভাতৰ লগতনো কি খাওঁ চাওঁ। ৰাতিপুৱাই দাইল আৰু কচু বনায়ে থৈছোঁ মই সৰহকৈ, ভাতো বনাই দিওঁ ৰাতিপুৱাতে দুপৰীয়ালৈ একেবাৰে হোৱাকৈ। এতিয়া অকণমান চাটনি বনাওঁ বুলি ভাবিছোঁ। বলকচোন মান ধনিয়া কেইডালমান বুটলি লওঁ। এয়া বন্ধু বান্ধৱীসকল, এইখিনি খুন্দনাত খুন্দিম। আচলতে মানে কি মিক্সিত পিচিলে খাবলৈ ইমান ভাল নালাগে। এয়া মান ধনিয়া, এয়া বিলাহী এটা পুৰি লৈছোঁ। বিলাহী এটাই দিছোঁ, এটাই আছিলে। বিলাহীৰ কথা জানেই নহয়, কমকৈ অনা হৈছিলে, খাবও নোৱাৰি ইমান দাম। এয়া পিঁয়াজ, এটা ভোট জলকীয়া, এয়া নহৰু দিছোঁ। আৰু ইয়াতে শুকান মাছ কেইটামান দি দিম। শুকান মাছ কেইটামান পুৰি লৈছোঁ, পুঠি মাছ। আমি ঘৰতে শুকুৱাই থওঁ পুঠি মাছ, পুঠি বুলি নহয় আৰু যিকোনো মাছেই। এয়া এনেকৈ পুখুৰী সিঁচা বা চেপাত লগা যিকোনো মাছে এনেকৈ আমি শুকুৱাই থওঁ। কেতিয়াও আমি বজাৰৰ শুকান মাছ খাই পোৱা নাই আজিলৈকে। কিনি আনি নিজে শুকুৱাই থওঁ, এনেকৈ খাওঁ। এইকেইটা দি দিম। এয়া চাটনি পিচিবৰ কাৰণে ৰেডি। আলু আৰু কেৰেলা বইল কৰি থৈছোঁ, এয়া পিটিকি দিম। দালি আছে, ঔটেঙা দিয়া কচু দিয়া দালি আছে, হৈয়ে যাব। এইখিনি এতিয়া মই খুন্দি লওঁ। এই বন্ধু বান্ধৱীসকল, ডাৱৰীয়া বুলি কিমাননো ঘৰৰ ভিতৰতে সোমাই থাকিম। পথাৰৰ ফালে ওলাই আহিলোঁ এপাক। পথাৰখন কেইবাদিনো চোৱা নাই, চাবলৈ মন গৈ আছিলে, সেইকাৰণে ওলাই আহিলোঁ। কালি আমাৰ দেউতাৰ লগত ঘটা এটা ঘটনাৰ কথা ক'ম আজি, আপোনালোকে শুনিব দেই। ইমান ধুনীয়া হৈছে ধানখিনি দেখিছেনে। এই চিতা আমাৰ খাই একদম, ৰ'ব জুম কৰিব নোৱাৰি, একদম তালৈকে, সেই হাবিখিনিলৈকে এই চিতা ইমান ধুনীয়া হৈছে দেখিছেনে। ধুনীয়া হৈছে দেখিছে, চবৰে ভাল হৈছে, আমাৰ বুলিয়ে নহয়। এয়া আমাৰ দাইহঁতৰ তালৈকে গোটেইখিনি আমাৰ ঘৰৰে মাটি। আমাৰ দাইহঁতৰ আমাৰ মানে চিটকৈ আছে গোটেইকেইঘৰে। ধুনীয়া হৈছে ধানবিলাক। আপোনালোকক যে কুচিয়া খোৱা বা দেখাইছিলোঁ যে কালিৰ ভিডিঅ'টোত, আচলতে কুচিয়াকেইটা চেপাত লাগিছিল। আৰু দেউতাই মানে চেপাটো বহুত দূৰত পাতিবলৈ আহিছিলে। ওচৰতে মানে পুখুৰীবিলাকত পানী বেছি হৈ গ'লে মানে চেপা পাতিলে মানে ওপৰে পানী গ'লে মানে নালাগে যিহেতুকে মাছ, সেইকাৰণে দূৰত পাতিবলৈ আহিছে। মই দেখাওঁ ৰ'ব জেগাডোখৰ। সেই হাবিখিনি দেখিছেনে, সেই হাবিখিনি তাতে মানে এটা জান নিচিনাকৈ আছে। সেই জানখিনিৰ ওচৰতে পথাৰ কেইডোবামানতে ওচৰতে মানে সেই পথাৰতে তাতে মানে পাতিছিলে চেপা। তাৰপিছতে কি হ'ল, গধূলি সময়ত কালি ইমান বেছি ডাঙৰ মানে বৰষুণ দিছে। সন্ধিয়া সময়ত একদম জেপকৈ বৰষুণ দি থাকে যে, সেই তেনেকুৱাকৈ বৰষুণ দি আছিলে। তাৰপিছত দেউতাই মানে ছাতি লৈ আহিবলৈও দিগদাৰ হয়, চেপা দুটা আনিছে হাতত। তাৰপিছত টৰ্চ লাইটটোও ভালকৈ নজ্বলা হ'ল, আৰু বৰষুণ দি থকাৰ কাৰণে মোবাইলৰ পোহৰটো আহিব নোৱাৰা হ'ল। ঘৰৰ পৰা আমাৰ প্ৰায় আধা কিলোমিটাৰমানলৈ বেছিহে হ'ব অলপমান। তাৰপিছতে মানে আন্ধাৰে মুন্ধাৰে মানে তেনেকৈ পঠাই আহি দিলে। আমাৰ দেউতাই ভয় চয় নকৰে, গেজিঙৰ মাটি হয়। তাৰপিছত তালৈকে আহিলে, আলিটো মানে তাৰপৰা সেইফালৰ পৰা মানে এটা সুঁতি আহিছে, সেই সুঁতিটোতে মানে পাতিবলৈ লৈছিলে। হেৰি চেপাটো ভেটাটো মানে দি লৈছে আৰু পাতিবৰ সময়তে
চেপাকেইটা থৈ পেলাই তাৰপিছত দুবাৰমান আঁতৰত জপং জপং কৰে মানে শব্দ শুনা পাইছে মানুহ বুলি ভাবিছে। আৰু এটা কথা জানেনে, চেপা পাতিলে চেপাকেইটা যদি বেলেগ মানুহে দেখে, এইবিলাক নিয়মেই নে কিয়ে নে নাজানো, আৰু চেপাকেইটা মানে লৈ নাই চুৰ কৰি লৈ যাব, নহ'লে মানে ভাঙি গছকি ভাঙি থৈ যায়। তেনেকুৱা গাঁৱৰ পৰিৱেশত থকা মানুহবিলাকে গম পাব আচলতে। তেনেকৈ মানে চেপাকেইটা কোনোবাই লৈ যাব বুলি ভাবিছে। আৰু তাৰপিছতে কি হ'ল মানে শব্দটো আকৌ জপং জপংকৈ আহি থকা নিচিনা লাগে, নাপায়। সি টৰ্চো নিনিলে, একো পোহৰ নাই। তাৰপিছতে অলপতো ভয় ভয় খাবই নহয় জানো। অলপ মানে সেই ভয় লাগিছে কাৰণে চাইছে, মানে ৰখি পেলাই চাইছে আৰু হেনো দেই। তাৰপিছত নাই, একো গম নাপায়। মই ভয় খাই গ'লোগৈ, চৰাই এজনী ওচৰৰ পৰা উৰি গ'ল। মা এনেও ভয় খাই আছোঁ। তাৰপিছতে দেউতাই মানে একদম জেউৰা খুটি এটা লৈ পেলাই গ'ল মানে ওচৰলৈ দেই। তাৰপিছত খেদি যোৱা নিচিনাকৈ গ'ল, মানে ভয় চয় নকৰাকৈ। তাৰপিছতে ক'তো মানে একো গমেই নাপালে, ঠাণ্ডা মানে। তাৰপিছত ঘূৰি আহি আকৌ মানে চেপাটো পাতি মেলি ভয় নকৰাকৈ সাহস কৰি যেন তেন চেপাটো পাতিলে। তাৰপিছতে ঘৰলৈ গুচি আহিলে। আহি পেলাই মানে ইয়াৰ পৰা 2-3 চিটা আঁতৰত আমাৰ দাইহঁতৰ সীমা আলিটোৱে মানে ঘৰলৈ আহি থাকোঁতে এই দুবাৰমানত এই চিটাটো সেই তাৰ ইটো দুবাৰমানত মানে আকৌ মানে জপং জপং কৰি আহিলে বুলি কৈছে নহয়। দেউতাই মানে যিমান যি হ'লেওতো, যিমান ডাঙৰ মানুহ হ'লেও এটা ভয় এটা লাগিব ন। কিন্তু আমাৰ দেউতাই সিমানখিনি ভয় নকৰে কাৰণে আকৌ মানে কি বস্তু বুলি জেউৰা খুঁটিটোতো লৈ আহিছে। অকণমান ভয় খাইছে, যিহেতু আন্ধাৰ ৰাতি বৰষুণ দিলে, তাতে বৰষুণ একদম এৰাই নাই। তাৰপিছত আহি মানে দেউতাই আকৌ খেদা দিয়া নিচিনা কৰিলে। তাৰপিছত আকৌ মানে সেইটো আকৌ নাই। সেই তেনেকৈ আহি মানে ঘৰত কৈছেহি যে আজি এনেকুৱা এটা হ'ল নহয় বুলি। এইফালে যাব নোৱাৰোঁ দেই, বোকা ৰাস্তা, এতিয়া উভতি যাম। সেই তেনেকৈ মানে ভয় খালে। তাৰপিছতে ঘৰত আহি কৈছেহি, আমি মায়ে মই শুনি মানে ভয় খাই গৈছোঁ নহয়। সেইকাৰণে আজি মানে দেউতাই ভাত চাত খাই উঠি কৈছে আৰু আজিৰ পৰা চেপা পাতিবলৈ নেযাওঁ দেই, তেনেকৈ কৈছে। মায়েতো বেলেগ ভয় খাইছে, গালি পাৰিছে, কিয় যাব লাগে ইমান মানে আন্ধাৰে মুন্ধাৰে কিয় যাব লাগে। আচলতে হাতত কিবা অস্ত্ৰ শস্ত্ৰ কিবা এটা নিব লাগে। অইন দিনা মানে কঁকালতে গামোচা এখন মেৰিয়াই দা এখন গুজি নিয়ে। কালি একোৱে নিনিলে আচলতে। কালি হাতত মানে একোৱে নিনিয়াকৈ গ'ল কাৰণে, সেইকাৰণে চাগে আৰু পৃথিৱীত মানুহ জীয়াই আছোঁ যেতিয়া নেকি, জীৱ জন্তু দেৱ দেৱতা সকলো আছে যিহেতুকে কিবা ঐশ্বৰিক শক্তি তেনেকুৱা থাকিবও পাৰে নহয় জানো। আমি এনেই মাছৰ জহ বুলিতো বিশ্বাস কৰোঁৱেই, থাকক বা নাথাকক। মই আজিলৈকে পোৱা নাই, কিন্তু মানে কিছুমানে কয় আৰু আছে বা লগ পাইছোঁ দেখিছোঁ তেনেকৈ বুলি কয়। ইয়াৰ সঁচানে মিছা সেয়া নাজানো, আৰু নিজে পাই পোৱা নাই। কিন্তু এনেকুৱা কথাবিলাক শুনিলে অলপ ভয় লাগে নহয় জানো, দিয়কচোন। আৰু মাছ ধৰা মানুহৰ মানে এটা নিচা থাকে, গম পায়নে? সেই নিচাটো মানে এৰিব নোৱাৰে। যিমান মানে ৰাতি হওক, যিমান মানে বৰষুণ হওক, বতাহ হওক, মানে মাছ মানে ওলোৱা গম পালে মানে একদম ৰাতি হ'লেও গুচি যায়। আগতে দিচাঙত মাছ যেতিয়া উজানৰ মাছ মানে ওলাই, যেতিয়া উজান ধৰে, তেতিয়া মানে যিমান ৰাতি ডাঙৰকৈ মেঘ গাজি থাকিলেও, বিজুলী মাৰি থাকিলেও ৰাতিয়ে গুচি যায়। মানে আচলতে সেইটো এটা চখ মানুহৰ। কিন্তু হাতত কিবা অস্ত্ৰ শস্ত্ৰ কিবা এটা বা পোহৰ কিবা এটা লাগে, তেতিয়া মানে এনেকুৱা ঐশ্বৰিক শক্তিবিলাক নোলায় বুলি কয় আৰু। সেয়াই তাকে ক'লোঁ অকণমান, কাৰণ এনেই আমাৰ লগত ঘটি থকা ঘটনাটোকে ক'লোঁ। কাৰণ মানে কি আৰু, বাকী যি কি নহওক, ধান খুবেই ধুনীয়া হৈছে। সকলো মানুহৰে ধান ভাল হৈছে। গোটেই চাৰিওকাষটো আমাৰ ইয়াতে গোটেই পথাৰ চবৰে ভাল হৈছে, কাৰো বেয়া হোৱা নাই বৰ্তমানলৈকে, ভাল হৈছে। এবাৰ চাগে পোকে চোকেও নাখাব। সেইকাৰণে ধানবিলাক বৰ ধুনীয়াকৈ বাঢ়ি আহিছে। এতিয়া আৰু ভাদ মাহ সোমালে যিহেতুকে, এতিয়া ধানবোৰে গেৰ দিব লাহেকৈ। পূজা ফিলটো আহি গৈছে নহয় জানো। চাওকচোন আমাৰ গাঁৱৰ পথাৰখন, চাৰিওফালে এই হাবিখিনি থোপাটোতে আমাৰ ঘৰটো আছে। ইটো ফালৰ পৰা ৰাস্তা, আমি বাৰীৰ ফালেদি অহা যোৱা কৰোঁ। এইফালে গোটেই মানে ঘৰৰ চাৰিওকাষে আমাৰ পথাৰেই, চব ফালে পথাৰ। দেখিছেনে? আহি এয়া
আকৌ পাই গ'লোহি চবফালে মানে পথাৰ। আৰু ঘটনাটো ঘটিছিল এইখিনি জেগাত, এই হাবিখনৰ অকণমান এইফালে ইয়াতে ঘটিছিল দেই এই ঘটনাটো। তাতে এটা জান টাইপৰ আছে মানে পানী অহা যোৱা কৰা ৰাস্তা, ইয়াতে অলপ এইফালে আৰু